হেল্ল' এভৰিৱান, ৱেলকাম টু বিফৰ এক্সাম। আজি আমি এই ভিডিঅ'টিত বৰ্তমান সময়ৰ ভাৰতৰ ৰাজ্যসমূহৰ চিফ মিনিষ্টাৰ আৰু ৰাজ্যপালসমূহৰ বিষয়ে বা ৰাজ্যপালসমূহৰ নামসমূহ জানিম আৰু ইয়াৰ লগতে কোনখন ৰাজ্যত কিমান বিধানসভাৰ আসন আছে, লোকসভাৰ আসন আছে আৰু ৰাজ্যসভাৰ আসন আছে সেই সম্পৰ্কে জানিম। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজি আমি প্ৰথমে অৰুণাচল প্ৰদেশৰ বিষয়ে জানিম। অৰুণাচল প্ৰদেশৰ ৰাজধানী হ'ল ইটানগৰ আৰু ইয়াৰ বৰ্তমান সময়ৰ চিফ মিনিষ্টাৰ অৰ্থাৎ মুখ্যমন্ত্ৰী পেমা খাণ্ডু। ইয়াত পেমা খাণ্ডু দিয়া আছে। আৰু অৰুণাচল প্ৰদেশৰ বৰ্তমান সময়ৰ গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপাল বি.ডি. মিশ্ৰা আৰু ইয়াৰ বিধানসভাৰ আসন 60খন, লোকসভা এখন আৰু ৰাজ্যসভা এখন। ইয়াত অৰুণাচল প্ৰদেশৰ গভৰ্ণৰ অৰ্থাৎ বৰ্তমান সময়ৰ ৰাজ্যপাল বি.ডি. মিশ্ৰা আৰু এয়া অৰুণাচল প্ৰদেশৰ যিটো জিঅ'গ্ৰাফিকেল লোকেশ্যন ইয়াত দিয়া আছে। চাব পাৰিব যে অৰুণাচল প্ৰদেশ নৰ্থ ইষ্টৰ এখন ষ্টেট আৰু এই অৰুণাচল প্ৰদেশে চাইনা আৰু ভূটানৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। গতিকে এইখিনি মনত ৰাখিব। অৰুণাচল প্ৰদেশৰ বৰ্তমান সময়ৰ চিফ মিনিষ্টাৰ পেমা খাণ্ডু, গভৰ্ণৰ বি.ডি. মিশ্ৰা। নেক্সট অন্ধ্ৰপ্ৰদেশলৈ আহিছোঁ। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী অমৰাৱতী আৰু ইয়াৰ চিফ মিনিষ্টাৰ অৰ্থাৎ মুখ্যমন্ত্ৰী Y.S. জগনমোহন ৰেড্ডী, গভৰ্ণৰ বিশ্বভূষণ হৰিচন্দন আৰু ইয়াৰ বিধানসভাৰ আসন হ'ল 175 আৰু ইয়াৰ বিধান পৰিষদৰ আসন 58, লোকসভাৰ আসন 25 আৰু ৰাজ্যসভাৰ আসন 11 অৰ্থাৎ 11। গতিকে এইখিনি মনত ৰাখিব। আৰু ইয়াত দিয়া আছে যে এইটো Y.S. জগনমোহন ৰেড্ডী আৰু এয়া বিশ্বভূষণ হৰিচন্দন, অন্ধ্ৰপ্ৰদেশৰ বৰ্তমান সময়ৰ ৰাজ্যপাল। আৰু ইয়াত অন্ধ্ৰপ্ৰদেশৰ জিঅ'গ্ৰাফিকেল লোকেশ্যন চাব পাৰিব। এয়া হ'ল অন্ধ্ৰপ্ৰদেশ, ৰঙা ৰঙেৰে মাৰ্ক কৰা আছে। গতিকে এইখিনি ইম্পৰ্টেণ্ট হ'ব, এইখিনি মনত ৰাখিব। অন্ধ্ৰপ্ৰদেশৰ বৰ্তমান সময়ৰ চিফ মিনিষ্টাৰ Y.S. জগনমোহন ৰেড্ডী, ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দন। নেক্সট আমি চাম মধ্যপ্ৰদেশ। আৰু মধ্যপ্ৰদেশৰ বৰ্তমান ৰাজধানী হ'ল ভূপাল আৰু ইয়াৰ চিফ মিনিষ্টাৰ অৰ্থাৎ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু বৰ্তমান সময়ৰ মধ্যপ্ৰদেশৰ গভৰ্ণৰ হ'ল মংগুভাই চি পেটেল আৰু ইয়াৰ লেজিছলেটিভ এছেম্বলি অৰ্থাৎ বিধানসভাৰ আসন 230, লোকসভাৰ আসন 29 আৰু ৰাজ্যসভাৰ আসন 11। আৰু এয়া দিয়া আছে যে শিৱৰাজ সিং চৌহান যি মধ্যপ্ৰদেশৰ কাৰেণ্ট চিফ মিনিষ্টাৰ। আৰু ইয়াত চাব পাৰিব যে মধ্যপ্ৰদেশৰ জিঅ'গ্ৰাফিকেল লোকেশ্যন। গতিকে এইখিনি মনত ৰাখিব যে মধ্যপ্ৰদেশৰ কাৰেণ্ট চিফ মিনিষ্টাৰ হ'ল শিৱৰাজ সিং চৌহান আৰু গভৰ্ণৰ মংগুভাই চি পেটেল। গতিকে এইখিনি ইম্পৰ্টেণ্ট হ'ব। নেক্সট আমি চাম মহাৰাষ্ট্ৰৰ বিষয়ে। আৰু মহাৰাষ্ট্ৰৰ কেপিটেল হ'ল মুম্বাই। ইয়াৰ বৰ্তমান সময়ৰ চিফ মিনিষ্টাৰ উদ্ধৱ ঠাকৰে আৰু তেওঁ শিৱসেনা পাৰ্টীৰ, যিহেতু মহাৰাষ্ট্ৰত ৰুলিং পাৰ্টি বৰ্তমান সময়ত শিৱসেনা। আৰু ইয়াৰ গভৰ্ণৰ হ'ল ভগত সিং কোচিয়াৰী। আৰু মহাৰাষ্ট্ৰৰ বিধানসভাৰ আসন 288 আৰু বিধান পৰিষদ 78, লোকসভাৰ আসন 48 আৰু ৰাজ্যসভাৰ আসন 19। আৰু ইয়াত দিয়া আছে যে বৰ্তমান সময়ৰ মহাৰাষ্ট্ৰৰ চিফ মিনিষ্টাৰ আৰু এয়া মহাৰাষ্ট্ৰৰ ৰাজ্যপাল
ভগত সিং কোচিয়াৰী। আৰু ইয়াত চাব পাৰিব যে মহাৰাষ্ট্ৰৰ যিটো জিঅ'গ্ৰাফিকেল লোকেশ্যন, মহাৰাষ্ট্ৰ এখন পশ্চিম ভাৰতত অৱস্থিত। গতিকে এইখিনি ইম্পৰ্টেণ্ট হ'ব, মনত ৰাখিব যে মহাৰাষ্ট্ৰৰ বৰ্তমান সময়ৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু ৰাজ্যপাল ভগত সিং কোচিয়াৰী। নেক্সট আহিছোঁ কেৰেলা ৰাজ্যলৈ। আৰু কেৰেলাৰ ৰাজধানী হ'ল থ্ৰিভানন্থপুৰম। আৰু ইয়াৰ চিফ মিনিষ্টাৰ বৰ্তমান সময়ৰ পিনাৰায় বিজয়ন। আৰু ইয়াৰ ৰাজ্যপাল আৰিফ মহম্মদ খান। আৰু কেৰেলাৰ বিধানসভাৰ আসন হ'ল 141, লোকসভাৰ আসন 20 আৰু ৰাজ্যসভাৰ আসন 9। আৰু ইয়াত দিয়া আছে যে বৰ্তমান সময়ৰ কেৰেলাৰ চিফ মিনিষ্টাৰ পিনাৰায় বিজয়ন আৰু এয়া আৰিফ মহম্মদ খান, যি বৰ্তমান সময়ত কেৰেলাৰ ৰাজ্যপাল। আৰু ইয়াত চাব পাৰিব যে কেৰেলাৰ যিটো জিঅ'গ্ৰাফিকেল লোকেশ্যন, কেৰেলাখন দক্ষিণ ভাৰতত অৱস্থিত। এয়া ইয়াত দিয়া আছে ৰঙা ৰঙেৰে, এইটো চাব পাৰিব। গতিকে মনত ৰাখিব যে বৰ্তমান সময়ত কেৰেলাৰ চিফ মিনিষ্টাৰ পিনাৰায় বিজয়ন আৰু গভৰ্ণৰ হ'ল আৰিফ মহম্মদ খান। নেক্সট ৰাজ্যখনলৈ আহিছোঁ। ইয়াত কৰ্ণাটকৰ বিষয়ে চাম। কৰ্ণাটকৰ ৰাজধানী হ'ল বেংগালুৰু। আৰু ইয়াৰ বৰ্তমান সময়ত চিফ মিনিষ্টাৰ বসৱৰাজ বাময়। আৰু ইয়াৰ কাৰেণ্ট গভৰ্ণৰ হ'ল থাৱাৰচন্দ গেহলট। আৰু কেৰেলাৰ বিধানসভাৰ আসন 224। আৰু ইয়াৰ বিধান পৰিষদৰ আসন হ'ল 75, লোকসভাৰ আসন 28 আৰু ৰাজ্যসভাৰ আসন 12। আৰু ইয়াত চাব পাৰিব যে এয়া কৰ্ণাটকৰ চিফ মিনিষ্টাৰ বসৱৰাজ বোম্মাই। আৰু এয়া কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰচন্দ গেহলট। আৰু ইয়াত চাব পাৰিব যে কৰ্ণাটকৰ যিটো জিঅ'গ্ৰাফিকেল লোকেশ্যন, গতিকে এইখিনি মনত ৰাখিব। নেক্সট ঝাৰখণ্ডৰ বিষয়ে চাম আমি। ঝাৰখণ্ডৰ কেপিটেল হ'ল ৰাঞ্চি। ইয়াৰ চিফ মিনিষ্টাৰ হিমন্ত সোৰেন। ইয়াৰ বৰ্তমান সময়ৰ গভৰ্ণৰ হ'ল ৰমেশ বাইছ। আৰু ইয়াৰ বিধানসভাৰ আসন 81, লোকসভাৰ আসন 14, ৰাজ্যসভাৰ আসন 6। আৰু এয়া ঝাৰখণ্ডৰ কাৰেণ্ট চিফ মিনিষ্টাৰ হিমন্ত সোৰেন। আৰু ইয়াত চাব পাৰিব যে ঝাৰখণ্ডৰ জিঅ'গ্ৰাফিকেল লোকেশ্যন ইয়াত দিয়া আছে, গতিকে এইখিনি মনত ৰাখিব। নেক্সট আমি হিমাচল প্ৰদেশৰ বিষয়ে চাম। আৰু হিমাচল প্ৰদেশৰ যিখন ৰাজধানী, ইয়াৰ চামাৰ ৰাজধানী হ'ল চিমলা। আৰু ইয়াৰ উইণ্টাৰ ৰাজধানী হ'ল ধৰমশালা। অৰ্থাৎ হিমাচল প্ৰদেশৰ ৰাজধানী যিটো দুটা ভাগত বিভক্ত আছে, চামাৰ আৰু উইণ্টাৰ। চামাৰ হ'ল চিমলা আৰু উইণ্টাৰ হ'ল ধৰমশালা। আৰু ইয়াৰ বৰ্তমান সময়ৰ চিফ মিনিষ্টাৰ হ'ল জয়ৰাম ঠাকুৰ। আৰু ইয়াৰ গভৰ্ণৰ ৰাজেন্দ্ৰ আৰ্লেকাৰ। আৰু হিমাচল প্ৰদেশৰ লেজিছলেটিভ এছেম্বলিৰ চিট হ'ল 68 আৰু লোকসভাৰ আসন 4, ৰাজ্যসভাৰ আসন 3। এয়া দিয়া আছে যে হিমাচল প্ৰদেশৰ কাৰেণ্ট চিফ মিনিষ্টাৰ জয়ৰাম ঠাকুৰ। আৰু ইয়াত চাব পাৰিব যে জিঅ'গ্ৰাফিকেল লোকেশ্যন হিমাচল প্ৰদেশত অৱস্থিতিটো। নেক্সট আমি হাৰিয়ানালৈ আহিছোঁ। আৰু হাৰিয়ানাৰ কেপিটেল হ'ল ৰাজধানী হ'ল চণ্ডীগড়। আৰু ইয়াৰ বৰ্তমান সময়ৰ চিফ মিনিষ্টাৰ মনোহৰ লাল খাট্টাৰ। আৰু ইয়াৰ গভৰ্ণৰ বেন্দুৰা দত্ৰে। আৰু ইয়াৰ
লেজিসলেটিভ এছেম্বলিৰ সিট হল 90 আৰু লোকসভাৰ আসন 10 আৰু ৰাজ্যসভাৰ আসন 5 আৰু ইয়াত দিয়া আছে মনোহৰ লাল খাট্টাৰ। গতিকে এইখিনি ইম্পৰ্টেণ্ট ৰাখিব, ইম্পৰ্টেণ্ট হ'ব, মনত ৰাখিব যে বৰ্তমান সময়ত হাৰিয়ানাৰ চিফ মিনিষ্টাৰ মনোহৰ লাল খাট্টাৰ আৰু ৰাজ্যপাল বান্দুৰা দত্ৰে। আৰু ইয়াত দিয়া আছে জিঅ'গ্ৰাফিকেল লোকেশ্যন হাৰিয়ানাৰ অৱস্থিতিটো। নেক্সট আমি চাম গোৱা। গোৱাৰ কেপিটেল হ'ল পানাজী আৰু ইয়াৰ চিফ মিনিষ্টাৰ প্ৰমোদ সাৱন্ত বৰ্তমান সময়ৰ। আৰু ইয়াৰ বৰ্তমান সময়ৰ গভৰ্ণৰ হ'ল PS শ্ৰীধৰণ পিল্লাই। আৰু ইয়াৰ বিধানসভাৰ আসন 40, লোকসভাৰ আসন 1 আৰু ৰাজ্যসভাৰ আসন 1। ইয়াত দিয়া আছে বৰ্তমান সময়ৰ গোৱাৰ চিফ মিনিষ্টাৰ প্ৰমোদ সাৱন্ত আৰু এয়া হ'ল বৰ্তমান সময়ৰ গভৰ্ণৰ PS শ্ৰীধৰণ পিল্লাই। আৰু এয়া দেখিব পাব যে জিঅ'গ্ৰাফিকেল লোকেশ্যন গোৱাৰ, যি ভাৰতৰ পশ্চিম দিশত অৱস্থিত। নেক্সট আমি চাম গুজৰাটৰ বিষয়ে। গুজৰাটৰ কেপিটেল অৰ্থাৎ ৰাজধানী হ'ল গান্ধীনগৰ আৰু ইয়াৰ বৰ্তমান সময়ৰ যি চিফ মিনিষ্টাৰ তেওঁ হ'ল ভূপেন্দ্ৰ ভাই পেটেল আৰু ইয়াৰ বৰ্তমানৰ গভৰ্ণৰ হ'ল আচাৰ্য দেৱব্ৰত আৰু ইয়াৰ বিধানসভাৰ আসন হ'ল 182, লোকসভাৰ আসন 26 আৰু ৰাজ্যসভাৰ আসন 11। আৰু ইয়াত দিয়া আছে যে ভূপেন্দ্ৰ ভাই পেটেল যিজন গুজৰাটৰ চিফ মিনিষ্টাৰ আৰু এয়া আচাৰ্য দেৱব্ৰত বৰ্তমান সময়ৰ যিজন গুজৰাটৰ ৰাজ্যপাল। ইয়াত যিটো জিঅ'গ্ৰাফিকেল লোকেশ্যন গুজৰাটৰ সেইটো চাব পাৰিব। গতিকে এইখিনি মনত ৰাখিব যে বৰ্তমান সময়ত গুজৰাটৰ চিফ মিনিষ্টাৰ ভূপেন্দ্ৰ ভাই পেটেল আৰু গভৰ্ণৰ আচাৰ্য দেৱব্ৰত। নেক্সট আমি চাম ছত্তীশগড় ৰাজ্যৰ বিষয়ে। ছত্তীশগড়ৰ ৰাজধানী হ'ল ৰায়পুৰ আৰু ইয়াৰ বৰ্তমানৰ চিফ মিনিষ্টাৰ হ'ল ভূপেশ বাঘেল আৰু ইয়াৰ গভৰ্ণৰ অনুসুয়া উইকে। আৰু যাৰ ছত্তীশগড় চৰকাৰৰ বিধানসভাৰ আসন হ'ল 90, লোকসভাৰ আসন 11 আৰু ৰাজ্যসভাৰ আসন 5। এয়া দিয়া আছে যে ছত্তীশগড়ৰ বৰ্তমানৰ চিফ মিনিষ্টাৰ ভূপেশ বাঘেল আৰু এয়া অনুসুয়া উইকে যি ছত্তীশগড়ৰ বৰ্তমানৰ ৰাজ্যপাল। আৰু এইটো চাব পাৰিব যে ছত্তীশগড়ৰ জিঅ'গ্ৰাফিকেল লোকেশ্যন। নেক্সট আহিছোঁ আমি বিহাৰ ৰাজ্যলৈ। বিহাৰৰ ৰাজধানী হ'ল পাটনা আৰু ইয়াৰ বৰ্তমানৰ সময়ৰ চিফ মিনিষ্টাৰ হ'ল নীতিশ কুমাৰ আৰু ইয়াৰ গভৰ্ণৰ হ'ল ফাগু চৌহান। বিধানসভাৰ ইয়াৰ আসন হ'ল 243 আৰু বিধান পৰিষদৰ আসন 75, লোকসভাৰ আসন 40 আৰু ৰাজ্যসভাৰ আসন 16। এয়া দিয়া আছে বিহাৰৰ বৰ্তমান চিফ মিনিষ্টাৰ নীতিশ কুমাৰ আৰু এয়া ফাগু চৌহান যি বৰ্তমান সময়ৰ বিহাৰৰ ৰাজ্যপাল। আৰু এয়া বিহাৰৰ জিঅ'গ্ৰাফিকেল লোকেশ্যন। গতিকে এইখিনি মনত ৰাখিব যে বৰ্তমান সময়ত বিহাৰৰ চিফ মিনিষ্টাৰ হ'ল নীতিশ কুমাৰ আৰু ৰাজ্যপাল হ'ল ফাগু চৌহান। আজিলৈ ইমানতে সামৰণি। পৰৱৰ্তী ভিডিঅ'ত বাকীকেইখন ৰাজ্যৰ আমি যিকেইজন বৰ্তমান সময়ৰ ৰাজ্যপাল আৰু চিফ মিনিষ্টাৰ সেই বিষয়ে জানিম। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং। গড ব্লেছ ইউ অল।